এতিয়া আমি চাউকালৈ গৈ আছোঁ বজাৰ কৰিবলৈ, বিয়াৰ বজাৰ পামগৈ আৰু অলপ বাকী আছে। এইফালে ওলাইছে খুৰী, তাৰপৰা কইনাৰ ভনীয়েক আৰু এইফালে এনাই, তাৰপৰা আমি গৈ আছোঁ আৰু পামগৈ। আমি দোকানত সোমালোহি, আপোনালোকক দেখাম কি কি কাপোৰ লওঁ। দোকানত আমাৰ কাপোৰ পচন্দ নহ'ল, সেইকাৰণে মণিহাৰী দোকানলৈ আহিলোঁ। এতিয়া মণিহাৰী দোকানত বস্তু লৈছোঁ, উলিয়ালোঁ আৰু ঘৰত গৈ দেখাম। দাদাজন অলপ সঁচাতে দিলে দেই বস্তু, আপোনালোকে আহিব পাৰিব কেতিয়াবা। মণিহাৰী বস্তু লোৱা হৈ গ'ল। এতিয়া আমি পাটৰ কাপোৰ দোকানলৈ যাওঁ, আহকচোন চাওঁ কি কি কাপোৰ লওঁ। আমাৰ বজাৰ কৰা হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ আমি আইচক্ৰীম খাই খাই। ঘৰত গৈ দেখামগৈ আপোনালোকক কি কি কাপোৰ ল'লোঁ আৰু কি কি বস্তু ল'লোঁ। আমি চাবৰ পৰা আহোঁতে অলপ দেৰি হ'ল, প্ৰায় আন্ধাৰে হ'ল। আৰু কাপোৰযোৰ বাহিৰে চিলাবলৈ দি থৈ আহিলোঁ, কাৰণ বিয়ালৈ বেছি দিন নাই, পৰহিলৈ উঠিব, সেইকাৰণে চিলাব দি থৈ আহিলোঁ। আৰু বিশেষ বজাৰ কৰিব যোৱা নাছিলোঁ, আজি মেকআপৰ বস্তু আৰু এই কাপোৰ কানি বজাৰ কৰিবলৈ গৈছোঁ। বাকী বজাৰ কাইলৈ হ'ব বাৰু। সেই কাপোৰৰ দোকানত বহুত ভিৰ আছিলে, সেইকাৰণে দেখাব নোৱাৰিলোঁ। কাপোৰযোৰ এতিয়া চিলাব দি থৈ আহিলোঁ, সেইকাৰণে কাপোৰযোৰ আপোনালোকক বিয়া উঠাই দিনাখনে দেখাম, আজি দেখাব নোৱাৰিম। ইফালে আমাৰ বাইদেউহেঁত মেহেন্দি অঁকাত ব্যস্ত হৈ আছে। এইখিনি হৈছে কইনাৰ মেহেন্দি, বাইকে আঁকি দিলে আজি। পানী খাই আজৰি হৈ এতিয়া আমি বহি আছোঁ আৰু আজি চাবৰ পৰা আহি থাকোঁতে বিহু অলপ চাই আহিলোঁ। আমাৰ ইয়াত 7খন গাঁও মিলি বিহু পতা হয় আৰু এবাৰ বিহুখন নেওচু গাঁৱত পৰিছে। যিহেতু যোৱা 2 বছৰত ক'ভিডৰ বাবে বিহু পাতিব পৰা নাছিলে, এইবাৰ পাতিছিলে, কিন্তু মোৰ ঘৰত বিয়াৰ বাবে মই ভালকৈ চাব নোৱাৰিলোঁ। তথাপিও আহোঁতে অলপ চাই আহিলোঁ আৰু আহকচোন কি কি চাই আহিলোঁ দেখা। 2017 চনত বিহু পাতিছিলে আৰু তেতিয়া ইয়াত চিলভাৰ জুবলি হৈছিলে। আজি চালোঁ যদিও বৰ ভালকৈ চাব নোৱাৰিলোঁ, কাৰণ আমি বজাৰলৈ গৈছিলোঁ। বজাৰৰ পৰা আহোঁতে এনেই অলপ চাই আহিলোঁ আৰু বেটীহঁতক দেখাম বুলি। সিহঁতেও বহুত আশা কৰিছিলে চাম বুলি, কিন্তু নোৱাৰিলোঁ আৰু বিয়াৰ বাবে। खाली चली दे ये बने मजा
Me